নমস্কাৰ আপোনালোক আটাইকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ সোণাইঘুলি মহিলাসকলে অৰ্থাৎ স্বয়ংসেৱী নাৰী শান্তি বাহিনীৰ উদ্যোগত অহা 20 জুনত বিষ্ণু প্ৰসাদ ৰাভাৰ অৰ্থাৎ ৰাভা দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। গতিকেলৈ স্বয়ংসেৱী মহিলাসকল আমাৰ মাজত উপস্থিত আছে। স্বয়ংসেৱী অৰ্থাৎ কিমান আপোনালোকে অৰ্থটো ভাবি চাওকচোন। স্বয়ংসেৱী স্বইচ্ছাৰে সেৱা কৰা। আহক তেতিয়াহ'লে আমি বাইদেউৰ লগত আমি কথা পাতিম। স্বয়ংসেৱী নাৰী শান্তি বাহিনীৰ আমাৰ এয়া 20 জুনত পাতিবলগীয়া ৰাভা দিৱসৰ এয়া সাধাৰণ সম্পাদিকা ৰূপালী হাজৰিকা বাইদেউৰ লগত কথা পাতিম। বাইদেউ আহকচোন। নমস্কাৰ। আচ্ছা আচলতে প্ৰথমতে মই কৈ লওঁ, মই সাধাৰণ সম্পাদিকা নহয়, মই উপদেষ্টা। আচ্ছা গতিকে সভাপতি আৰু সম্পাদিকা মোৰ ওচৰতে আছে। আচ্ছা গতিকে আমি তেওঁলোকৰ সহযোগত এই অনুষ্ঠানটো পাতিবৰ কাৰণে যোগাৰ কৰিছোঁ। তথাপিতো আপোনাৰ আপুনি যে অৰ্গেনাইজ কৰিছোঁ মই উদ্যোগ লৈছোঁ, কাৰণ 2005 চনৰ পৰা মই এই ক্ষেত্ৰত উদ্যোগ লৈ আহিছোঁ। গতিকে বিশেষকৈ মই মহিলাসকলক আগবঢ়াই দিবৰ কাৰণে। গতিকে 20 জুন বিষ্ণু ৰাভা দেৱৰ মৃত্যুবাৰ্ষিকী, সেইদিনা আমি অনুষ্টুপীয়াকৈ আমাৰ জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজি সেইকাৰণে মহিলাসকল ইয়াত আহি সমবেত হৈছেহি। তেখেতসকলে তেওঁলোকৰ নিজৰ নিজৰ প্ৰতিভা বিকশিত কৰিব আৰু ইতিমধ্যে আখৰা কৰিয়ে আছে। আৰু আমাৰ নিলমক আমি আমাৰ সংগীত জগতৰ লগত জড়িত কাৰণে আমি তেওঁক সদায় আমাৰ লগত ৰাখোঁ। আমি আশা ৰাখিছোঁ আমি আটাইখিনিয়ে আমাৰ সোণাইঘুলি অঞ্চলটো যাতে আগবঢ়াই নিব পাৰোঁ, বিশেষকৈ গীত মাতেৰে উঠি অহা প্ৰজন্মই আমাৰ পৰা যাতে এটা শিক্ষা ল'ব পাৰে। কাৰণ আমাৰো যথেষ্ট আমি অৱসৰ লৈছোঁ, কিন্তু অৱসৰৰ পাছতো আমি সাংস্কৃতিক যাত্ৰা জয়যাত্ৰা কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু মহিলাসকলে আপোনালোকে দেখিবলৈ পাব 20 জুনত মহিলাসকলে তেখেতসকলৰ নিজৰ নিজৰ প্ৰতিভা বিকশিত কৰিব। ঠিক আছে, আমাৰ সম্পাদিকা বাইদেউ আহকচোন। আপোনালোকে আচ্ছা এই স্বয়ংসেৱী নাৰী শান্তি বাহিনীৰ উদ্যোগত আপোনালোকে এতিয়ালৈকে কেনেকুৱা ধৰণৰ কাম কৰিছে বা কি কি আপোনালোকে আৰু ভৱিষ্যতে কিবা পৰিকল্পনা লৈছে যেনেকৈ এনেই আগতে কেনেকুৱা ধৰণৰ কাম কৰিলে কওকচোন বাৰু। 10 চনৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কেতিয়া হৈছিলে, কেতিয়া ইষ্টাব্লিছ হৈছিলে? 11 চন। তাৰ পৰা আপোনালোকে ধাৰাবাহিকভাৱে কৰি আছেনে? আচ্ছা, কৰোণাৰ সময়ত সকলোৱে বন্ধ আছিলে। ঠিক আছে ন। আপুনি সভানেত্ৰী হিচাপে ইয়াৰ পৰা অকণমান মন্তব্য দিছোঁ। স্বয়ংসেৱী নাৰী শান্তি বাহিনী কেনেকুৱা ধৰণৰ পৰিকল্পনা কওক। হিচাপে যি কৰিব লাগে ইমানখিনি বাৰু কৰিব নোৱাৰিলেও তথাপি বহুতো কথা ভাবিছিলোঁ। এইখন মানে আমাক ডক্টৰ ৰবীন্দ্ৰ চন্দ্ৰ খাটুলি তেখেতৰ জন্মৰ দিনাখন দিনাখন ভাল এটা দিনত আপোনালোকে মানুহৰ কাৰণে তেখেতে ক'ৰবাত মানে এইখন এই সম্ভাৰ বুলি আলোচনা কৰিছিলে। তাত মানে পালে নাৰী শান্তি বাহিনীৰ বিষয়ে তাত তেখেতে সেইখিনি উপদেশ খুব ভাল পালে। তেতিয়া ভাবিলে যে আমাৰ মহিলাসকলকো এনেকৈ এটা মহিলাসকলকো তেখেতলোকে মাতি আটাইবিলাককে মাতি এনেকৈ এটা আমি সংগঠন পাতিব তেনেকুৱা ধৰণে তেখেতে পাতি দিলে। ভাল পৰিকল্পনা দিলে। আমিও তেনেকৈ তেখেতৰ মানে তেনেকৈ আগবাঢ়ি গৈছিলোঁ। শিল্পী দিৱস পাতিলোঁ 11 চনৰ, শিল্পী দিৱস 15 চনলৈকে পাতিলোঁ আৰু পাতিয়ে আছোঁ একেৰাহে ৰাইজৰ বৰগলৈ কিছুমান। আৰু এবাৰ পাতিলে একদম মানে প্ৰকৃতি পইচা কিমানখিনি জমা হৈছিলে কাৰো পৰা পইচা নলগাকৈ পাতিলোঁ এবাৰ, কিন্তু কোনোৱে মনত ৰাখিবলৈ নাই নাজানো। ঠিক আছে, এইখিনি গম পালোঁ। এতিয়া আপোনালোকৰ আমাৰ সোণাইঘুলি মহিলাসকল এনেকুৱা এটা সংগঠন আছে যি সংগঠনে যে কালচাৰ দিশত সাংস্কৃতিক দিশত আগবাঢ়ি নিছে গোটেই সমাজখনত। এতিয়া আমাৰ ইয়াত বিভিন্ন ধৰণৰ মহিলা যে বাইদেউসকল আহিছে। আচ্ছা বাইদেউ আপুনি কিবা গান গাব নেকি কওকচোন। আচ্ছা আপুনি নিভা বাইদেউ কওকচোন কিবা গাব। সমবেত সংগীত গাব। আপোনালোকে সমবেত সংগীত গাব ন। বিষ্ণু প্ৰসাদ ৰাভাৰ বিষয়ে আপোনালোকে ভালকৈ জানেনে? কেনেকুৱা ভাল গানবোৰ অধ্যয়ন কৰেনে বাৰু কেতিয়াবা? শুনিছেনে? ঠিক আছে, ঠিক আছে। আমি
তেতিয়াহ'লে 20 জুলাইত আমি পাতিম বুলি সিদ্ধান্ত লৈছোঁ। আমি বলক তেতিয়াহ'লে আখৰা চাই লওঁ, প্ৰেক্টিছ কৰিব এতিয়া ৰিহাৰ্চেলৰ। ঠিক আছে, আহক তেতিয়াহ'লে আখৰা চাই লওঁ। মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ সোণাইঘুলি মহিলাসকলে অৰ্থাৎ স্বয়ংসেৱী নাৰী শান্তি বাহিনীৰ উদ্যোগত অহা 20 জুনত বিষ্ণু প্ৰসাদ ৰাভাৰ অৰ্থাৎ ৰাভা দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। গতিকেলৈ স্বয়ংসেৱী মহিলাসকল আমাৰ মাজত উপস্থিত আছে। স্বয়ংসেৱী অৰ্থাৎ কিমান আপোনালোকে অৰ্থটো ভাবি চাওকচোন। স্বয়ংসেৱী, স্ব ইচ্ছাৰে সেৱা কৰা। আহক তেতিয়াহ'লে আমি বাইদেউৰ লগত আমি কথা পাতিম। স্বয়ংসেৱী নাৰী শান্তি বাহিনীৰ আমাৰ এয়া 20 জুনত পাতিবলগীয়া ৰাভা দিৱসৰ এয়া সাধাৰণ সম্পাদিকা ৰূপালী হাজৰিকা বাইদেউৰ লগত কথা পাতিম। বাইদেউ আহক। নমস্কাৰ। আচ্ছা, আচলতে প্ৰথমতে মই কৈ লওঁ, মই সাধাৰণ সম্পাদিকা নহয়, মই উপদেষ্টা। আচ্ছা, গতিকে সভাপতি আৰু সম্পাদিকা মোৰ ওচৰতে আছে। আচ্ছা, গতিকে আমি তেওঁলোকৰ সহযোগত এই অনুষ্ঠানটো পাতিবৰ কাৰণে কৰিছোঁ। তথাপিতো আপুনি যে অৰ্গেনাইজ কৰিছোঁ, উদ্যোগ লৈছোঁ, কাৰণ 2005 চনৰ পৰা মই এই ক্ষেত্ৰত উদ্যোগ হৈয়ে আহিছে। গতিকে বিশেষকৈ আমাৰ মহিলাসকলক আগবঢ়াই দিবৰ কাৰণে। গতিকে 20 জুন বিষ্ণু ৰাভাদেৱৰ মৃত্যুবাৰ্ষিকী, সেইদিনা আমি অনুষ্টুপীয়াকৈ আমাৰ জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজি সেইকাৰণে মহিলাসকল ইয়াত আহি সমবেত হৈছেহি। তেখেতসকলে তেওঁলোকৰ নিজৰ নিজৰ প্ৰতিভা বিকশিত কৰিব
এতিয়া আখৰা কৰিয়ে আছে আৰু আমাৰ নীলমক আমি আমাৰ সন্দীপ জগতৰ লগত জড়িত কাৰণে আমি তেওঁক সদায় আমাৰ লগত ৰাখোঁ। আমি আশা ৰাখিছোঁ আমি আটাইখিনিয়ে আমাৰ সোণাইঘুলি অঞ্চলটো যাতে আগবঢ়াই নিব পাৰোঁ, বিশেষকৈ গীত মাতেৰে উঠি অহা প্ৰজন্মই আমাৰ পৰা যাতে এটা শিক্ষা ল'ব পাৰে, কাৰণ আমাৰো যথেষ্ট আমি অৱসৰ লৈছোঁ, কিন্তু অৱসৰৰ পাছতো আমি সাংস্কৃতিক যাত্ৰা জয়যাত্ৰা কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু মহিলাসকলে আপোনালোকে দেখিবলৈ পাব 20 জুনত মহিলাসকলে তেখেতসকলৰ নিজৰ নিজৰ প্ৰতিভা বিকশিত কৰিব। ঠিক আছে, আমাৰ সম্পাদিকা বাইদেউ আহকচোন, আপোনালোকে আচ্ছা এই স্বয়ংসেৱী নাৰী শান্তি বাহিনীৰ উদ্যোগত আপোনালোকে এতিয়ালৈকে কেনেকুৱা ধৰণৰ কাম কৰিছে বা কি কি আপোনালোকে আৰু ভৱিষ্যতে কিবা পৰিকল্পনা লৈ যেনেকৈ এনেই আগতে কেনেকুৱা ধৰণৰ কাম কৰিলে কওকচোন বাৰু। 10 চনৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কেতিয়া হৈছিল, কেতিয়া ইষ্টাব্লিছ হৈছিলে? 11 তাৰ পৰা আপোনালোকে ধাৰাবাহিকভাৱে কৰি আছেনে? আচ্ছা, কৰোণাৰ সময়ত সকলোৱে বন্ধ আছিলে, ঠিক আছে ন। আপুনি সভানেত্ৰী হিচাপে ইয়াৰ পৰা অকণমান মন্তব্য স্বয়ংসেৱী নাৰী বা আমি বাহিনীৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা কওক। সভানেত্ৰী হিচাপে যি কৰিব লাগে সিমানখিনি বাৰু কৰিব নোৱাৰিলেও তথাপি বহুতো কথা ভাবিছিলোঁ এইখন মানে আমাক ডক্টৰ ৰমেশ চন্দ্ৰ খাটুলি তেখেতৰ জন্মৰ দিনাখন ভাল এটা দিনত কাৰণে তেখেতে ক'ৰবাত মানে এইখন এই সন্ধাৰ বুলি আলোচনী কৰিছিলে, তাত মানে পালে নাৰী শান্তিৰ বিষয়ে তেখেতে সেইখিনি বুজি খুব ভাল পালে। এতিয়া ভাবিলে যে আমাৰ মহিলাসকলকো এনেকৈ এটা মহিলাসকলকো তেখেতলোকে মাতি আটাইবিলাককে মাতি এনেকৈ এটা আমি সংগঠন পাতিব লাগে, তেনেকুৱা মানে তেখেতে পাতি দিলে ভাল পৰিকল্পনা দিলে। আমিও তেনেকৈ তেখেতৰ মতে মানে তেনেকৈ আগবাঢ়ি গৈছিলোঁ। শিল্পী দিৱস পাতিলোঁ 11 চনৰ, শিল্পী দিৱস 15 চনলৈকে পাতিলোঁ আৰু পাতিয়ে আছোঁ একেৰাহে ৰাইজৰ বৰগোহাঁই কিছুমান, আৰু এবাৰ পাতিলে একদম মানে প্ৰকৃতি পইচা কিমানখিনি জমা হৈছিলে, কাৰো পৰা পইচা নলগাকৈ পাতিলোঁ এবাৰ, কিন্তু কোনোৱে মনত ৰাখিবলৈ নাই নাজানো। ঠিক আছে, এইখিনি গম পালোঁ। এতিয়া আপোনালোকৰ আমাৰ সোণাইঘুলি মহিলা এনেকুৱা এটা সংগঠন আছে যি সংগঠনে যে কালচাৰ দিশত সাংস্কৃতিক দিশত আগবাঢ়ি নিছে গোটেই সমাজখনত। এতিয়া আমাৰ ইয়াত বিভিন্ন ধৰণৰ মহিলা যে বাইদেউসকল আহিছে। আচ্ছা বাইদেউ, আপুনি কিবা গান গাব নেকি কওকচোন? আচ্ছা, আপুনি নিভা বাইদেউ কওকচোন কিবা গাব? সমবেত সংগীত গাব। আপোনালোকে সমবেত সংগীত গাব ন? বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে আপোনালোকে ভালকৈ জানেনে? কেনেকুৱা ভাল গানবোৰ অধ্যয়ন কৰেনে বাৰু কেতিয়াবা? শুনিছেনে? ঠিক আছে, ঠিক আছে। আমি তেতিয়াহ'লে 20 জুনত আমি পাতিম বুলি সিদ্ধান্ত লৈছোঁ। আমি বলক তেতিয়াহ'লে আখৰা চাই লওঁ, প্ৰেক্টিছ কৰিব এতিয়া ৰিহাৰ্চেলৰ। ঠিক আছে, আহক তেতিয়াহ'লে আখৰা চাই।